Hello everyone, welcome back to my channel. আশা কৰো আপোনালোকে ভালে আছে আৰু আজি ভিডিওটো হসাকে বহুত বেছি অ্যামেজিং ভিডিও হ'ব গৈ আছে কাৰণ ইয়াত এটা মই নতুন এক্সপেৰিমেন্ট আৰু নতুন এক্সপেৰিয়েন্সৰ কথা কৈ আছো আৰু বলবলে এটা পলম নকৰি এয়াৰপৰ্টলৈ যাওঁ আৰু ইয়াতে হৈছে এন্ট্ৰি আৰু আমি এন্ট্ৰি কৰিবৰ কাৰণে আমাক লাগিব যিখন আমি টিকেট বুক কৰো সেই টিকেটৰ হাৰ্ড কপি আৰু আধাৰ কাৰ্ড লাগিব আৰু আমি সেইবোৰ দেখাই আমি ফাইনালি এন্টাৰ কৰিলো ভিতৰলৈ আৰু এয়া চাও একদম ফৰ দা ফাৰ্ষ্ট টাইম লাইফত প্ৰথমবাৰৰ কাৰণে প্লেন বা এৰোপ্লেন ইমান ওচৰৰ পৰা দেখিছো হসাকৈ বহুত ধুনিয়া মানে কি কম আৰু বহুত ধুনিয়া মুহূৰ্ত এটা যাৰ কাৰণে মই সদায় মানে ওয়েট কৰিছিলো কেতিয়া মই উঠিম বা কেতিয়া এখন প্লেন মানে নিজ চকুৰে ওচৰৰ পৰা দেখিম আৰু ফাইনালি দেখিলো আৰু আমি যিখন প্লেনত যাম সেই প্লেনখনৰ ওচৰলৈ যাব কাৰণে তেওঁলোকে এনেকে বাস প্ৰভাইড কৰে আৰু নিজা নিজা বাছত আমি উঠি আহিব লাগে ইণ্ডিগোৰ কাৰণে এখন বেলেগ বাস থাকিব তাত ইণ্ডিগো লিখা থাকিব আৰু আমাৰ যেহেতু এয়াৰ ইণ্ডিয়া আছিল সো আমি এয়াৰ ইণ্ডিয়াৰ বাছত উঠি আহিলো আৰু বলা এতিয়া যাই থাকো আৰু এয়া হৈছে আমাৰ ফ্লাইটখন যিখন শিলঙলৈ আহিব আৰু ফাইনালি ফ্লাইটত উঠি পেলাই তলৰ দৃশ্যবিলাক চালো সঁচাকৈ বহুত ধুনীয়া আৰু আমি ফাইনালি আহি পালো মাত্ৰ আধা ঘণ্টাতে আমি শিলং আহি পাইছো আৰু এয়া হৈছে আমাৰ হোটেল যাৰ নাম হৈছে হোটেল পেগাছাছ ক্ৰাউন একদম শিলঙৰ যিখন পুলিচ বজাৰ তাৰ ওচৰতে আছে বহুত ধুনীয়া হয় হোটেলখন বলক ভিতৰলৈ মই ৰুমৰ ভিতৰখিনি দেখাও এয়া হৈছে প্ৰথমতেই হৈছে এইটো আমাৰ বাথৰুম আৰু তাৰ পিছত হৈছে আমাৰ বেডৰুম আৰু ইয়াত ধুনীয়াকৈ বহুতখিনি সুবিধা দিয়া আছে এয়া ৱাৰ্ড্ৰব আৰু এইফালে এখন ডাঙৰ পৰ্দা ডাঙৰ এখন খিৰিকী চাওকচোন কিমান ধুনীয়া আৰু হোটেলৰ অলপমান সময় জিৰণি লৈ আমি আহিলোঁ এখন ৰেষ্টুৰেণ্ট যাৰ নাম হৈছে জিভা ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখন সঁচাকৈ বহুত ধুনীয়া আৰু এখন পিয়'ৰ ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট হয় আৰু ইয়াত অলপ সময়ত আমি খোৱা লোৱা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আমাৰ প্ৰথম ফ্লাইট এক্সপেৰিয়েন্সটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু সঁচাকৈ বহুত ধুনীয়া এটা এক্সপেৰিয়েন্স হয় আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং